হয় ফ্ৰেণ্ডছ, আজি মোৰ টপিকটো হ'ল যে আমাৰ মা দেউতাসকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা সন্তানৰ ক্ষেত্ৰত কিয় বেছি পজিটিভ হোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, কিয়নো চাব পাৰে আপোনালোকে আমাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা মাক দেউতাকে তেওঁলোকক সংস্থাপন বা গঢ় দিয়ালৈকে মাক দেউতাকৰ যথেষ্ট অৰিহণা থাকে, নহয় জানো? ৰাইট? য়েছ। গতিকে মাক দেউতাকসকল বেছি পজিটিভ হ'লে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যোৱাটো বহুত সহায় হয়। হয় ফ্ৰেণ্ডছ, আমাৰ ল'ৰা হওক বা ছোৱালী হওক, সন্তানসকলে আপুনি চাব পাৰে তেওঁলোকে পঢ়া শুনাৰ কৰাৰ উপৰিও তেওঁলোকে যেতিয়া সময় আজৰি পায় তেওঁলোকে নিৰ্দিষ্ট তেওঁলোকে কিছু কিছু ছাবজেক্টত তেওঁলোক আগ্ৰহী হৈ উঠে। চাবচোন বাৰু আপোনাৰ সন্তানটো কিহৰ প্ৰতি আগ্ৰহ বেছি আপুনি গম পাব নিশ্চয়। কোনোবাই ভাল পেইণ্টিং কৰিব বিচাৰে, কোনোবাই ভাল ডান্সৰ প্ৰতি আগ্ৰহ বেছি, কোনোবাই ভাল ক্ৰিকেট খেলিব বিচাৰে বা কোনোবাই ভাল ফুটবল খেলিব বিচাৰে। আপুনি সেই যিটো তাৰ টেলেণ্ট, যি আগ্ৰহ, তাক আপুনি পজিটিভলি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ এই যিসকল মই টেলেণ্টৰ কথা কৈছোঁ, এই টেলেণ্টবোৰে আমাৰ ল'ৰা ছোৱালীসকলৰ জীৱন সলনি কৰিব পাৰে, ৰঙীন কৰিব পাৰে। কাৰণ চাওক, আপুনি নিশ্চয় জানে যে এজন ফুটবল প্লেয়াৰৰ চাকৰিৰ ক্ষেত্ৰত হওক বা এটা ক্লাবৰ হৈ টীমৰ ক্ষেত্ৰত হওক খেলুৱৈৰ কিমান ডিমাণ্ড। আপুনি জানে যে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনী যদি পেইণ্টিঙৰ প্ৰতি ইণ্টাৰেষ্ট বেছি, আপুনি জানে যে এখন পেইণ্টিং কৰি আজিকালি লাখ লাখ টকা ইনকাম কৰিব পাৰে, হয়নে? বা এজন ভাল পেইণ্টিঙে এখন ৱাল পেইণ্ট কৰাৰ লগে লগে লাখ লাখ টকাত আজিকালি এগ্ৰিমেণ্ট কৰে। আপুনি ভালকৈয়ে জানে যে এজন ভাল ছিংগাৰ বা এজনী ভাল ছিংগাৰৰ কিমান ডিমাণ্ড। আপুনি জানে যে এজন ভাল নাট্যকাৰৰ কিমান ডিমাণ্ড, নহয় জানো? আপুনি জানে যে এজন ভাল ডান্সৰৰ কিমান ডিমাণ্ড। আৰু এটা মই এটা সৰু কথা কওঁ, আমি সেই পঢ়া শুনা কৰাৰ উপৰি ল'ৰা ছোৱালীসকলক তাৰ আগ্ৰহটো ক'ত বেছি তাক অলপ ভাবি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আজি মই ক'ব বিচাৰিছোঁ বেংগলী সম্প্ৰদায়ৰ লোকসকলক। মই মানিছোঁ, মই এতিয়া গুৱাহাটী পাণ্ডুত আছিলোঁ, মই দেখিছিলোঁ ল'ৰা ছোৱালীসকল পঢ়া শুনাত ইমানেই ভাল, 90 এবভ আপোনাৰ 80 এবভ পাৰ্চেণ্টেজ থকাৰ উপৰিও মাক দেউতাকসকলে তেওঁলোকক এটা এক্সট্ৰা টেলেণ্ট ৰাখে, যাতে তেওঁলোকে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি নাপালেও এই টেলেণ্টটো দি সেই জীৱনটো গঢ়িব পাৰে। আপুনি চাবচোন, হয় নহয় বেংগলী সম্প্ৰদায়ৰ লোকসকলক ৰিয়েলি। কিন্তু আমি সেই দিশবিলাকৰ পৰা আঁতৰি আহোঁ। কিন্তু এটা ফ্ৰেণ্ডছ, কিন্তু দিলেই নহ'ব, এটা বস্তু জানাটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰতিটো প্ৰতিভাৰে বা প্ৰতিটো টেলেণ্টৰে এটা এটা গুৰু নহ'লে এটা এটা কোচাৰ ধৰাটো বহুত ইম্পৰ্টেণ্ট হয়। ধৰি লওক আপোনাৰ ল'ৰাটোৱে ভাল ফুটবল খেলি আছে, তাৰ সপোন এটা ভাল প্লেয়াৰ হোৱা। অ'কে, কিন্তু সি গাঁৱত খেলি থাকিলে নহ'ব, সি এখন ভাল ষ্টেডিয়ামৰ থ্ৰুৱেদি খেলিব লাগিব। অ'কে, তেতিয়া প্ৰথমে কোচাৰে কি কৰিব, তেতিয়া চকুত লাগিব ভাল খেলি আছে, তাক প্ৰথমে ডিষ্ট্ৰিক্ট লেভেল, তাৰপিছত ষ্টেট লেভেল, তাৰপৰা নেশ্যনেল লেভেলত খেলাই নিবগৈ। লাষ্টত দেখিব এদিন এটা ভাল প্লেয়াৰ হৈছে। তেনেকৈ প্লেয়াৰ হ'ব লাগিব। সেই কথাবোৰ আপোনালোকে মানে গুৰুত্ব দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়। গাঁৱত খেলিবলৈ দিলে নহ'ব, দেখিছে সি অলপ মেচিউৰ্ড হৈছে, খেলিব পৰা হৈছে, তাকে ষ্টেডিয়াম লেভেলত দি দিয়ক। দেখিছে আপোনাৰ ছোৱালীজনী পেইণ্টিং কৰিছে, ওচৰ চুবুৰীয়া অনুষ্ঠানবিলাকত জইনিং কৰি গৈ আছে, ভাল ফলাফল পাইছে, নহয় জানো? ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ। কিন্তু দেখিব যেতিয়া ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল, তাৰপিছত নেশ্যনেল লেভেলত তাই গুচি যাব, তাই দেখিব তাইৰ ডিমাণ্ড কিমান। গতিকে প্ৰতিটো প্ৰতিভাৰে এজন গুৰু নহ'লে এজন কোচাৰ থকাটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়া দেখিব কম টাইমতে সি ছাকচেছ হ'বলৈ আৰম্ভ কৰিছে। অ'কে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে মাক দেউতাকে পঢ়া শুনা কৰাৰ উপৰিও ল'ৰা ছোৱালীক কমচে কম অকণমান বুজাত যদি বা বুজি পায়, মই ভাবোঁ আৰু বেছি সহায় হৈ উঠে তেওঁলোকৰ জীৱনৰ ৰং সলনি কৰোঁতে। হয় ফ্ৰেণ্ডছ, সেইবাবে আমি আমাৰ ল'ৰা ছোৱালী ইচ্ছা অনুযায়ী কোনটো দিশত বা কোনটো ছাবজেক্টত তাৰ পঢ়া শুনা কৰাৰ উপৰিও আগ্ৰহটো বেছি, তাক অলপ লক্ষ্য কৰি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা আমি ভুল কৰোঁ, ধৰি লওক আপোনাৰ ল'ৰাটোৱে ফুটবলৰ প্ৰতি ইণ্টাৰেষ্ট বেছি, অ'কে, যিকোনো এটা গেমৰ প্ৰতি ইণ্টাৰেষ্ট বেছি, কিন্তু তাক যদি সেই ফুটবলৰ প্ৰতি যদি ইণ্টাৰেষ্ট বেছি, তাক যদি ফুটবলৰ পৰা যদি মই পেইণ্টিঙত দিওঁ, ধৰি লওক আপোনাৰ ছোৱালীজনী পেইণ্টিঙৰ প্ৰতি ইণ্টাৰেষ্ট বেছি, তাক যদি মই গানত দিওঁ, ছাকচেছ হ'ব কিন্তু বহুত টাইম লাগিব। সেইবাবে তাৰ বা সেই ছোৱালীজনীৰ যিটো ইচ্ছা অনুযায়ী যিটো প্ৰতিভা বডিয়ে ল'ব বিচাৰিছে, সেই তাক ল'ব দিয়ক। দেখিব কম দিনত তাই ছাকচেছ হ'ব। আৰু সকলোৱে জানে যে আজিৰ দিনত এজন প্লেয়াৰ, যিকোনো প্লেয়াৰৰ ডিমাণ্ড কিমান, আজিৰ দিনত এজন ছিংগাৰৰ কিমান ডিমাণ্ড, সকলোৱে জানে আজিৰ দিনত। কথাবোৰ ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে জনাব, লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেল এটাও আছে, নিশ্চয় জানে আপোনালোকে বৰগছ অসম বুলি। যদি ইউটিউবৰ ফালৰ পৰা যায় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মোৰ ছাবস্ক্ৰাইব বহুত কম। লগতে নিজৰ ল'ৰা ছোৱালীক নহয়, সপোন দেখিবলৈ শিকাব। সপোন দেখিলে মানুহ হ'ব এদিন, যাৰ সপোন নাই সি জীৱনত একো কৰিব নোৱাৰে। তাকে ক'ব বিচাৰিছোঁ। বাই বাই।